উৎসৰ্গা কৰাৰ পিছতে আপোনালোকে ভোগৰ সেৱা ল'ব লাগিব। শাস্ত্ৰমং বিকটমেব চ শক্তি ভূতে সনাতনী গুণাশ্রী গুণময়ী নারায়ণ নমস্তে হয় ভগবতী জগদম্বা আপনার অভয় চরণ আপনার Cleared. দ্বাদশং গণপতিম দ্বাদশম তু গজাননম দ্বাদশৈতা। এখন ব্যতিক্ৰমী পূজা বুলি ক'ব লাগিব, কাৰণ হিন্দু মুছলমান দুয়োটা ধৰ্মাৱলম্বী লোকে একেলগে মিলি এই পূজাখন উদযাপন কৰি আহিছে। মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত এই ৰাক্ষসমাৰীৰ এই পূজাস্থলীৰ পৰাই সমন্বয়ৰ এক সুন্দৰ বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে। আৰু মই উদযাপন সমিতিৰ কাষলৈ যাবলৈ বিচাৰিম, তেখেতসকলৰ পৰা কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিম। ইয়াতে উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে। মই এগৰাকীৰ ওচৰলৈ যাবলৈ বিচাৰিম। দাদা, কি নাম আপোনাৰ? মহম্মদ মুজামিল। কি ক'ব, এক সুন্দৰ বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে। হিন্দু আৰু মুছলমান দুয়োটা ধৰ্মাৱলম্বী লোকে একেলগে মিলি এই পূজাখন উদযাপন কৰি আহিছে। কি ক'ব, কি মন্তব্য আগবঢ়াব? ইয়াৰ বিষয়ে ক'ব গ'লে বহুত কথা, কিন্তু আমি হিন্দু মুছলমানবোৰ বোলে যে আমি ইয়াত পূজা পাতিছোঁ, আমাৰ ভাল লাগিছে এটা যে হিন্দু মুছলমান আমি কোনো ভেদাভেদ নকৰোঁ। আগলৈ আমি এনেকৈ মিলিজুলি থকাৰ চেষ্টা কৰিম। যোৱাবাৰ পৰা কৰিছোঁ, কোনো হেৰি হোৱা নাই, খুব ভাল লাগিছে। এইবাৰো পাতিছোঁ, মানে কোনো ধৰণৰ ডিষ্টাৰ্ব নাই। খুব মানে মনটো মোৰ খুব হেৰি হয় আৰু কি, মনটো ভাল লাগে দিয়ক। আগলৈ আমি এনেকুৱা মানে মিলিজুলি থাকিম বুলি আমি পূৰা আশা ৰাখিছোঁ। আৰু একেলগে তাৰ লগত আমি ৰাসো পাতোঁ, ৰাসৰ হেৰি কৰোঁ। হিন্দু মুছলিমৰ কথা নাই, খুব ধুনীয়াকৈ আমি চলাই আছোঁ। আৰু আগলৈ আপোনালোকে আশীৰ্বাদ কৰি যে এনেকৈ চলিব পাৰোঁ। এক সুন্দৰ কথা। আৰু এগৰাকী আছে, কি ক'ব? আচ্ছা দাদা, আমাৰ এইটো যে সংস্কৃতি লৈ আমাৰ সমাজত এইখিনি থাকিছোঁ। মই কলকৰীয়া, মই মিচিং মানুহ হয়। মোৰ নাম হ'ল কমল নৰহ। ঠিক আছে, আমি ইয়াতে চবেই মিলি যে পূজা কৰি আছোঁ, আমি ইয়াতে উপভোগ কৰিছোঁ, বহুত ভাল লাগিছে, আনন্দ পাইছোঁ। আৰু তেনেকৈ কৰি চবকে মই মানে কি কথা জনাব বিচাৰিছোঁ, তেনেকৈ মিলিজুলি চলিব লাগে। ভাত বিচাৰ কাকো কেনেকৈ ৰাখিব নালাগে। কিন্তু আমি বিচাৰিছোঁ কি এনেকৈ সমাজত থাকি চবেই মিলি চলিব। আমি অকলশৰীয়া ভবা নাই, আজি ৰাইজৰ লগত থাকিছোঁ, চবেই মোৰ ৰাইজ আৰু চবেই মোৰ নিজৰ বুলি ভাবিছোঁ। আন্তৰিকতে আমি আন্তৰিক কৰিছোঁ। আৰু চবেই যাতে তেনেকৈ দুৰ্গা পূজালৈকে শুভেচ্ছা জনাইছোঁ। জয় হ দুৰ্গা পূজা কি জয়। সুন্দৰ কথা। অকল দুৰ্গা পূজাই নহয়, এই অঞ্চলৰ ঢেকীয়াজুলিৰ ৰাক্ষসমাৰী এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান, যিকোনো অনুষ্ঠানেই আচলতে হিন্দু মুছলমান বিভিন্ন সম্প্ৰদায়ৰ লোকে মিলি একেলগে মিলি উদযাপন কৰি আহিছে। ৰাস হওক, বিহু হওক, যিকোনো অনুষ্ঠান, দুৰ্গা পূজা একেলগে মিলি সমন্বয়ৰ বাৰ্তা তেখেতসকলে দিছে। যি সময়ত সমগ্ৰ দেশতে সমগ্ৰ বিশ্বতে যি ধৰ্মীয় অসহিষ্ণুতাই দেখা দিছে, কিন্তু সেই সময়তে ঢেকীয়াজুলিৰ পৰা ৰাক্ষসমাৰীৰ নিচিনা এখন সৰু গাঁৱত কিন্তু এইসকল লোকে, হিন্দু মুছলমান এই দুয়োটা সম্প্ৰদায়ৰ লোকে কিন্তু এক সমন্বয়ৰ বাৰ্তা দিবলৈ সক্ষম হৈছে। সকলোৱে সমিলমিলেৰে মিলিজুলি তেখেতসকলে দুৰ্গা পূজা উদযাপন কৰিছে। লগতে বিভিন্ন অনুষ্ঠান, মই কৈছোঁৱে, বিহু হওক, ৰাস হওক, সকলো অনুষ্ঠান এই দুয়োটা সম্প্ৰদায়ৰ লোকে একেলগে মিলিজুলি সমিলমিলেৰে উদযাপন কৰি আহিছে। সমন্বয়ৰ বাৰ্তা দিবলৈ চেষ্টা কৰিছে, এক সুন্দৰ বাৰ্তা। মই দেখুৱাইছোঁ, পৰিৱেশটো দেখুৱাইছোঁ। এয়া পূজাস্থলী, পুৱাৰ ভাগৰে পৰা ইয়াতে ভক্তসকল আহিছে, আহি দেৱী মাৰ আশীষ লৈছে। আৰু খন্তেক পিছতে ইয়াতে কুমাৰী পূজা অনুষ্ঠিত হ'ব, কুমাৰী পূজা হ'ব। ইয়াতে কণ কণ মইনাসকল আহিছে, মই দেখুৱাইছোঁ। মইনাসকলে আহি ইয়াতে পূজাত বহিব। গতিকে সুন্দৰ পৰিৱেশ, এটা সমন্বয়ৰ পৰিৱেশ, এক সমন্বয়ৰ বাৰ্তা ইয়াৰ পৰাই ৰাজ্যবাসীক দিবলৈ চেষ্টা কৰা হৈছে, দেশবাসীক দিবলৈ চেষ্টা কৰা হৈছে। উদযাপন সমিতিৰ আৰু বিষয়ববীয়া আছে, মই তেখেতসকলৰো বাৰ্তা ল'বলৈ, ভাষ্য ল'বলৈ চেষ্টা কৰিম। কি ক'বা? এক সুন্দৰ বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে পূজাখনৰ। হয়, আমি যোৱা বছৰৰ পৰা আমি এইখন পূজা আমি অনুষ্ঠিত কৰিছোঁ। আমি সকলোৱে মিলিজুলি হিন্দু মুছলিম কোনো মানে ভেদাভেদ নাৰাখি আমি এইখন পূজা আমি অনুষ্ঠিত কৰিছোঁ। পূজা বুলি নহয়, আমি ইয়াত সকলো আমি সামাজিক কাম, বিহুৱে হওক, ভাওনা, সভা, যিকোনো কাম আমি সকলোৱে মিলিজুলি পেলাই আমি কৰোঁ। তো আমি যোৱা বছৰৰ পৰা এইখন পূজা আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ অলৰেডি আমাৰ মাক গা ধোৱা হৈ গ'ল। তো এতিয়া আমাৰ কুমাৰী পূজা মানে কিছু সময়ৰ পিছতে আমাৰ আৰম্ভ হ'ব। আমাৰ মাইনাহঁতো আহি পেলাই পাইছেহি।
আৰু মানুহৰ সমাগম ঘটিয়ে আছে, সকলো ভাল লাগিছে। আমি এইবাৰ ছেকেণ্ড টাইম আমি এখন পূজা আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ সকলো মানুহ আহিছে, আপোনালোকে দেখাই পাইছে ইয়াত অহাৰ লগে লগে কিমান ইয়াত ধুনীয়াকৈ সকলো সম্প্ৰদায়ৰ মানে এনেকুৱা নহয় যে অকল হিন্দু মুছলিম বুলি তেনেকুৱা কোনো সেইবোৰক এইটো ক'ত হয়। এতিয়া যিমানখিনি ধৰক মানে এনেকুৱা হুলস্থুলীয়া পৰিৱেশ যিমান ধৰক চৰকাৰ বুলি নহয় হৈ আছে ধৰক হিন্দু মুছলিম মানুহৰ ভেদাভেদ সৃষ্টি কৰিব বিচাৰে, আৰু সেইবোৰ মানে আমি ছাইডত ৰাখি আমাৰ যোনটো মনৰ যোনটো মানে ধৰক এটা মানে আমি সকলো যে ভাই বন্ধু সকলো মিলিজুলি আমি আৰু যে আমি আগুৱাই যাব পাৰোঁ, আমি সেইটোৱে আমি ভাবিছোঁ। আমি আজি দেখালে কাইলৈ আমাৰ নতুন চামে আমাক অনুকৰণ কৰি আমাক দেখাই পাই তেওঁলোকে মানে আগুৱাই যাব। সেয়ে আমি কিছুমান সপোন মানে আগত ৰাখি পেলাই আমি কামবোৰ মানে আগুৱাই যাবলৈ কাৰণে আজি মাৰ চৰণত আমি সেৱা জনাওঁ যে সকলো মানে দুখবোৰ দূৰ হওক, মাৰ চৰণত আমি সেয়াই আশীৰ্বাদ জনাইছোঁ। আৰু সুন্দৰ বাৰ্তা। এয়া হৈছে ঢেকীয়াজুলিৰ ৰাক্ষসমাৰীৰ এখন পূজাস্থলীৰ দৃশ্য। ভিডিঅ'টো আজি ইমানতে সামৰোঁ। আপোনালোকে ভিডিঅ'টোক চাই কেনেকুৱা পালে সেয়া আমাক জনাব, লাইক আৰু কমেণ্ট কৰিব যদিহে ফেচবুকত চাই আছে, আৰু পেজটো ফ'ল' কৰিব। আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।